তো চাই লওক পানীৰ মাজত। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে কি আমাৰ ইয়াতে বহুত পানী মানে, তো পানী হোৱাৰ কাৰণে আজি মই মানে কি অকলে একদম পথাৰৰ মাজত অকলে পূৰা অকলে, মানে মোৰ লগত কোনো নাই আজি। তো মই মানে কি আহিলোঁ, अरे कहना क्या चाहते हो? জোৰ কাটিবৰ কাৰণে। আমাৰ ইয়াতে আপোনাৰ জোৰ কাটা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় মই নাজানো। তো মই আহিলোঁ জোৰ কাটিবৰ কাৰণে, এতিয়া গৈ আছোঁ জোৰ কাটিবৰ কাৰণে। আৰু দিনত মানে জাল পাতি আহিছোঁ, তো জালো চাম আৰু জোৰো কাটিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক চাই থাকিব দেই, আজি জোৰ কাটিবলৈ যাওঁ। এই চাওক পানী, চাওক পানী দিছে নাই। মোৰ এইডোখৰ মানে কি এইডোখৰ গোটেই গাহৰি ফাৰ্মৰ ওচৰত পূৰা এইডোখৰ চব গাহৰি ফাৰ্ম। চৰি সেইফালে গাহৰি ফাৰ্ম হয়। এই লাইটটো দেখি আছে নে, সেই লাইটখিনি জ্বলি আছে, এইডোখৰত মোৰ ফাৰ্মখন আছে। তো আজি মই মানে কি ভিডিঅ' বনাবৰ কাৰণে বা কি বুলি ক'ম মই এতিয়া, মাছ ধৰিবৰ কাৰণে আহিছোঁ আৰু। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি কি মাছ পাওঁ আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক মাছ কি পাওঁ, মাছ আজি লোকৰ জাল হ'লেও চাই আহিম নে কি কয়। তো ব'লক। তো দেখিছেনে পানী, পূৰা পানী গৈ আছোঁ এতিয়া মোৰ জালৰ ওচৰলৈ। প্ৰথমে মোৰ জালখিনি চাই লওঁ আছেনে নাই জেগাত। আমাৰ ইয়াত চুৰ বহুত, মানে জাল চুৰ কৰে আপোনাৰ, এইটো কি বুলি কয়, জাল খাই থৈ গুচি যায়, কিবা এটা কৰে আৰু। তো ব'লক প্ৰথমে জালখিনি চাই আহোঁ। পানী অলপ শুকালে বাৰু। এইখন এখন জাল পাতি থৈছে, নেদেখে আন্ধাৰত কিখন। তো ৰ'ব মই লাইটটো উলিয়াই লওঁ, আপোনালোকক ভিডিঅ'টো পিছত দেখুৱাইছোঁ। মাছ পোৱাৰ পাছতে দেখুৱাম। তো পূৰা বৰষুণ দি আছে একদম, মানে কি অলপ অলপকৈ বৰষুণ দিছে, বেছি দিয়া নাই। এতিয়া মাছ ধৰিবৰ কাৰণে আহিলোঁ। এতিয়া মাছ দেখোন একো দেখাই নাই, দেখোন একোৱে দেখা নাই। এখন মোৰে লাঙি হয়, মই পাতি থৈ যোৱা, কিন্তু এটা ভি মাছ লগা নাই, এটা মাছ লগা নাই। পানী শুকাই থাকিলে দেখোন দে, এটা মাছ নাই। এইটো ডাঙৰ গৰৈ এটা লাগি আছে দেখিলে। আৰু ৰ'ব, এইটো ইয়াক পিছতে ৰ'ব, পিছতে আৰু মাছেই নাই। এখন গোটেই জাবৰ লাগি আছে, গোটেই জাবৰ। মানে কি আপোনাৰ জালেই জাল, গোটেইখন জাল, মানে কি খুটি এখাই আহি ক'ৰবাত আছে যাব। ইয়াক পিছত চাম বাৰু, পিছত পাতি আছে। এতিয়া মোৰ এইফালে এখন পাতি থৈ গৈছোঁ, আৰু এখন মই পিছত দেখুৱাই আছোঁ। বৰষুণ দি আছে, অলপ বেয়া হৈছে দেখুৱাবৰ কাৰণে। ৰ'ব, মাছৰ মধু নাম নাই দেখোন ইয়াতে। চাওক লাইট মাৰি চাই একো মাছেই নাই ইয়াতে। আজি কিন্তু এক্সপিৰিয়েঞ্চৰ কাৰণে আহিছোঁ। এইটো কিবা এটা মাছ হয়। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक। কাটিলোঁ। এইটো বটীয়া, গ'লগৈ বে, বটীয়া মাছ আছিলে এইটো, গ'লগৈ। আপোনাৰ মাছ দেখাই নাই, যি ঘোলা পানী হাল বাই থৈছে, দেখিবলৈ নাই মাছ, মাছৰ চেহেৰাই নাই ইয়াত। চেহেৰাই নাই ইয়াত মাছ। তো গুড মৰ্ণিং গাইজ। তো ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো এতিয়া গৈ আছোঁ লাঙি চাবলৈ। তো ব'লক আপোনালোকে পানী অলপ শুকাইছে আৰু, পানী বহুত হৈ আছিলে, এতিয়া অলপ কমিছে আৰু।
বেয়া ঠাণ্ডা লাঙি মানে দূৰতে ইমান দূৰত পাইছোঁ নহয় আমনিয়ে লাগি যায় যি পানী সেইখন এখন সেই তাত এখন তাত 3খন আছে ইয়াতে 3খন আছে জানো খালি আহি আছোঁ আৰু ভাল লাগি যায় গৰৈ মাছ এটা লাগি আছে এইফালে কাৱৈ মাছ এটা তাৰপিছত এইফালে এটা লাগি আছে আৰু তো এইখন অলপ দেৰিকৈ উঠাম মানে অলপ বাকীখিনি চাই আহোঁ লাগিছে নে নালাগিছে আশা কম পাতিছে কি হয় চাই থাকক আৰু ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটোত আপোনালোকে যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তো লাঙি দুখন যোৱাকালি ৰাতি ইয়াতে পূৰা শুনা মানে কি জোৰ কাটিব আছিলোঁ এই যে বটীয়া মাছটো গুচি গৈছিলে এইডোখৰতে জেগা আছিলে বোলে এই জেগাটোৱে আছিলে বোলে মাছ দেখোন দেখিবলৈ নাই দেখোন আজি লাঙিত মাছেই নাই লগা অকল গৰৈ মাছ এটাই দেখিলোঁ এয়া নাই মাছেই নাই যিমানটো লাগিব বুলি ভাবিছিলোঁ ইমানটো নালাগিলে মাছ তো দুখন জালত লাগিলে 4টা মাছ মানে এখনত এটাই লাগিলে আৰু বাকী এখনত 3টা লাগিলে গৰৈ মাছ 2টা আৰু এইফালে কাৱৈ মাছ 7টা আৰু এখন জাল আছে এইখন তল আছে চাংদি সেইখনে লাষ্ট জাল হয় সেইখনতো মাছ বেছি লগা নাই আজি মানে কি পাতিব নাজানিলে বুলি ক'ব লাগিব মানে কি কালি মানে ইয়াতে বহুত পানী আছিলে এতিয়া নাই পানী অলপ মানে কি বহুতে কমি গ'ল এতিয়া আপোনাৰ এইফালেতো চব বগা হৈ আছিলে এইফালে একদম চব মোৰ ফাৰ্মৰ ওচৰৰ পৰা একদম চব এইফালে বগা হৈ আছিলে এতিয়া পানী একদম টোটেলি কমি গ'ল মানে মই মানে কি জাল সেইকাৰণে বামতে পাতি থৈ গৈছিলোঁ এতিয়া কিন্তু মাছ সেইকাৰণে কমকৈ লাগিলে এতিয়া এখন উঠাওঁ আকৌ ফাৰ্মত কাম আছে তো ফাৰ্মলৈ বোলো চলোঁ তো লাঙিখন ফাৰ্মত চলোঁ মাছ লাগিলে ঘৰত যাওঁ অলপ মুখ চুখ ধুই আকৌ ফাৰ্মত দানা দিওঁ দানাই দিবলৈ আহি গ'লোঁ দানা চানা দি কাৰেণ্টটো নাই তাকে প্ৰব্লেম হৈ আছে